তো হাই গাইজ, আজি আহিলোঁ ঘৰলৈ আহি ৰাতিপুৱাই আহিলোঁ, আহি আকৌ ঘৰতে থাকিলোঁ। তাৰপিছত লগৰ ছোৱালীজনীৰ ঘৰত আহিছোঁ, মানে সৰুৰ পৰা একেলগতে পঢ়া আৰু ঘৰত আহিলে সিহঁতৰ ঘৰত নহাকৈ নাথাকোৱেই, যেইবাৰে আহোঁ তেইবাৰে আহোঁৱেই মানে ইয়ালৈ। তাৰপিছত আহি আম চাম খালোঁ। এতিয়া সিহঁতৰ বাৰীৰ পিছফালে মানে ঢেৰ খেতি কৰে, তো ইয়াকে চাবলৈ আহিছোঁ। তো সিহঁতৰ বাৰীৰ পিছফালে কঠীয়া পাৰি থৈছে, খেতিৰ দিন আহিছে আৰু বাৰিষা আহিছে। এতিয়া কঠীয়া পাৰি থৈছে। কি ধানৰ কঠীয়া এইবোৰ? ৰঞ্জিত ধানৰ খেতি। তো সিহঁতৰ মানে বহুত চব্জি খেতি বাতি বহুত কৰে। তো চাওক এয়া কি, এইটো জানো বিনছ বডি। এইটো বডি। ধুনীয়া হৈ আছে, বহুত জোপা হৈ আছে। এইফালে গোটেইখিনি চাওক বডি গৈছে। এইফালেও লগাব, কঠীয়া পাৰিব চাগে। ইমান ভাল লাগিছে দেখি। এয়া চাওক, আৰু পৰিৱেশটো দ্বিতীয়বাৰ দেখাই দিছোঁ, কি সুন্দৰ পৰিৱেশ। এয়া চাওক, খেতি ৰোৱাৰ দিন আহিছে আৰু খেতি ৰুব আৰু মানুহে এতিয়া। তো মাছো ওলাইছে এতিয়া অলপ চলপ সৰু, আৰু কেইদিনমান পিছত দেখা যাব আৰু পথাৰত মাছ মৰা। আজি চাওক পৰিৱেশৰ লগত আকাশখনো ইমান ধুনীয়া হৈ পৰিছে দেখিবলৈ। বহুত দিন পিছত ৰ'দটো দিছে যে, ডাৱৰবোৰ ইমান ধুনীয়া লাগিছে দেখি। তেতিয়া হাজবেণ্ডৰ লগৰজনৰ ঘৰত যাম, তাত অলপ দেৰি ৰখি তাৰপিছত যামগৈ ঘৰলৈ। তো তাৰপৰা লখিমপুৰ টাউনৰ পৰা আহি ঘৰত আহিলে টাইমবোৰ কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায়, আৰু তাত থাকিলে দিনটো ৰাত যায় নোপোৱাই যেন লাগি যায়। তো চব পৰিৱেশটো ইমান ধুনীয়া। এইফালে আছে পুখুৰী। এতিয়া সময় হৈছে আবেলিৰ 4টা। তো এতিয়া মোৰ হাতত দেখিছে এইটো কি, এইটো এটা দীঘলীয়া ডাং। তো এইটো লৈ যাম এতিয়া আম পাৰিবলৈ। সেইদিনা আম খাইছিলোঁ গছৰ পৰা পৰা 2 দিন পিছত। আজি একেবাৰে গছৰ পৰা পাৰি ফ্ৰেছ আম খাম আৰু নিজে পাৰি ল'ম। তো ব'লক আহক পাৰোঁ। দাঙিব পৰা নাই। লগাবই পৰা নাছিল আম পৰিছে। ধুনীয়া আম পৰিছে। সেইটো চাইডত আছে, তো সেইটো চাইডত যাম এতিয়া। পকা পকা গছৰ পৰা এই মাত্ৰ পৰা আম। তো এতিয়া যাম ঘৰলৈ। লগৰজনীৰ ঘৰত বহুত টাইম ৰখিলোঁ, এতিয়া যাম। এতিয়া বোলে হাজবেণ্ডৰ লগৰটোৰ ঘৰত যাব লাগিব। তো তাতো অলপ সোমাম। আমি ইয়াৰ পৰা টাউনৰ পৰা আহিলে ঘৰত থকা বেছি নহয়েই, অ'ত যোৱা কৰোঁতে যায়গৈ। কি কৰি আছে চক, কাম নাইকিয়া। তো মুকলিত আহি মানে পূৰা নাচি ফুৰিছে আৰু। এয়া চক কি অৱস্থা। ফেসবুকে স্ট্যাটাস দিতে লেগে সব এটা বিকি না এই জি যাই কেন এয়া চক আমাৰ ঘৰৰ পৰিৱেশ। সেইকাৰণে ঘৰত আহিলে আৰু যাবলৈ মন নোযোৱা হৈ থাকে। এয়া আৰু কেইজন আৰু আছে, সেটি এতিয়া বৰ্তমান নাই, ঘৰৰ ভিতৰত আছে। এইজনী চক মাত্ৰ 9 মাহ হৈছে, মোবাইলৰ প্ৰতি চক কিমান ধান্দা। মোবাইলৰ প্ৰতি মানে ইমান ধান্দা, চাবলৈ টাইম নাই তাইৰ। নিজৰ ভিডিঅ' চাই থাকে। কিবা এটা কৈছে।
তো তাৰপিছত কেমেৰা অন কৰিলে আৰু ক'বই নালাগে, প'জ দিয়াত ভাবিছে চাগে ফটো উঠাইছোঁ। এতিয়া যামগৈ ঘৰলৈ। তো সিহঁতক এৰি থৈ যাবলৈ মন যোৱা নাই, কিন্তু যাবতো লাগিবই। দেখো তাকে এটা আমার ভন্টি এয়া তাই ভন্টি তার ভন্টি কি বনাইছ গুড ইভিনিং। আজি হৈছে নেক্সট ডে। ৰাতিপুৱা সোনকালে উঠি আজি আহি পালোহি ৰুমলৈ। তো আহি চাইছোঁ কাৰেণ্ট নাই। তো এই জাষ্ট কাৰেণ্টটো আহিছে। তো এতিয়া অলপ শুম, ৰাতিপুৱা যিহেতু বহুত সোনকালে উঠি আহিছোঁ। তো ব্লগটো ইয়াতে সামৰি মাৰিছোঁ। আজিলৈ ইমানেই। বাই বাই, টাটা।